Please subscribe my YouTube channel SRB YouTuber and press the bell icon for latest updates. Welcome to SRB YouTuber. আজি মই লৈ আনিছো আনবক্সিং ভিডিও। যেটো বস্তু মই আনবক্সিং কৰিম সেই বস্তুটো হৈছে এটা হাই পাৱাৰ প্ৰেছাৰ ক্লিনাৰ যোনটো ষ্টাৰটো কোম্পানী আৰু সেইটো মই আমাজনৰ পৰা অৰ্ডাৰ কৰিছো যাৰ লিংকটো ডেসক্ৰিপচন বক্সত মই দি দিম আপোনালোকে যদি কিনিব পাৰিব এইটো ষ্টাৰটো কোম্পানী হাই পাৱাৰ প্ৰেছাৰ ক্লিনাৰ স্পেচিফিকেশ্যন লিখা আছে এটা আছে WT হাই প্ৰেছাৰ ক্লিনাৰ ভোল্টেজ 220 ভোল্ট 50 হাৰ্জ ম্যাক্সিমাম পাৱাৰ 1800 ওয়াট ওয়ার্কিং প্ৰেছাৰ 120 bar যেতিয়ালৈকে এই বস্তুৰ বিষয়ে মই আপোনাক পিছত কম যে 120 bar 130 bar 150 bar এই বস্তুটো কি বুজায় পিছৰ ভিডিও আপোনালোকক জনাই আছো ওয়ার্ক ফ্লো 10 লিটাৰ পাৰ মিনিট মানে 10 লিটাৰ পাৰ মিনিটত মেচিনটোৱে পানী বাহিৰলৈ উলিয়ায় এতিয়া চাওক এইটো সাইডে আছে এইটো মেচিনটোৰ ফটোটো আছে আৰু এইটো সাইডে একে স্পেচিফিকেশ্যন লিখা আছে এতিয়া আমি বক্সটো খুলিম বক্সটো খোলাই আছে মই আনি খুলিছিলোঁ ওপৰটো বক্সটোৰ ভিতৰত ফাৰ্ষ্টতে আমি পাম এটা গান এইটো গান হ'ল এইটো হ'ল ৱাটাৰ প্ৰেছাৰ গান ইয়াৰ দ্বাৰা ৱাটাৰটো ইফাল দি ৱাটাৰটো ওলাব প্ৰেছাৰটো ওলাব এটা আপোনাৰ ষ্টেন মেকানিজম এটা আছে লক মেকানিজম লক কৰি থ'ব পাৰে এইটো বস্তুটো ৱেট আছে ভাল আছে প্লাষ্টিক কোৱালিটিটো ভাল তাৰপিছত ইয়াত আপোনাৰ এটা আছে এইটো আপোনাৰ ইনলেট পাইপ আউটলেট পাইপত লগাই দেখুৱাইছোঁ আপোনালোকক এইটো এটা দিছে পাইপত লগোৱা কিবা বস্তু এটা লকিং মেকানিজম এইটো ক'ৰবাত লক কৰে পাইপ লগাওঁতে ক'ৰবাত লক চক কৰে মই চাই ল'ম বস্তুটো লগ পাম তাৰপিছত আছে এইটো মেইন বস্তুটো মটৰটো এইটো মটৰ আপোনালোকে চাব পাৰে এইটো মটৰ এইফালে আপোনাৰ আউটলেট পাইপটো খাব ইয়াত আৰু ইয়াত খাব ইনলেট পাইপটো আৰু এইটো এটা ইয়াত এটা বনাইছে চবৰ দেখাই দিছোঁ এইটো চব এইটো প্ৰেছাৰ আপোনাৰ চাব পাৰিব কিমান প্ৰেছাৰ আপুনি প্ৰয়োগ কৰিছে চাব পাৰিব এইটো হ'ল আপোনাৰ চুইচ যোনটো ৱাটাৰপ্ৰুফ ইয়াৰ ভিতৰত পানী নোসোমায় এক্সট্ৰাকৈ মই আৰু ভিতৰত কি আছে মই আপোনালোকক দেখুৱাই আছোঁ এইটো আছে আপোনাৰ আউটলেট পাইপ এডাল আউটলেট পাইপ আমি দেখুৱাইছোঁ আপোনালোকক এডাল দি আপোনাৰ ফিটিং হ'ব এই প্ৰেছাৰ গানটোত তাৰ যোগেদি আপুনি গাড়ী চাড়ী ধুব পাৰিব এইডাল আপোনাৰ আউটলেট পাইপ এই পাইপডাল আপোনাৰ ফিটিং হ'ব মেচিনটোৰ ইয়াত আপোনাৰ ফিটিং হ'ব লাগি গ'ল তো আপোনাৰ এফালে লাগিলে আৰু বস্তুৰ পিছত আৰু এটা বস্তু আছে এইটো হ'ল আপোনাৰ ইনলেট পাইপ ফিটিংটো মই কৰি দেখুৱাইছোঁ আপোনালোকক কেটেককৈ চাউণ্ড পোৱাৰ পিছত এইটো ইয়াত লক খাই যাব এতিয়া আমি ফিটিং কৰিম এইটো প্ৰেছাৰ গানটো আউটলেট পাইপডাল ফিটিং হৈ গ'ল এতিয়া এই নজলটো খুলিব পাৰে চাই লওক এই নজলটোত আপুনি ফৰ্ম গানটো অৰ্ডাৰ কৰিছোঁ এইটো আহি পাবহি এই ফৰ্ম গান ইয়াত লগাব পাৰিব এক্সটেনশ্যন লগাব পাৰিব এইটো এক্সট্ৰা নজল ইয়াত ফিটিং হয়
ই হয় ৰোটেট হয় আপোনাৰ যোনটোৱে পানীৰ ফ্ল'টো বহল কৰে আৰু ক্ষীণ কৰে বহল আৰু ক্ষীণ কৰিব পাৰে ইনলেট পাইপৰ এটা মোৰ আপোনাৰ যোনটো মোৰ বাকেটত যাব বা টেপৰ পাইপডালত যাব এই মূৰটো যাব আপোনাৰ বাকেটত বাল্টিঙত নহ'লে আপোনাৰ টেপৰ মুখত সোমাব পাৰিব ইয়াত এটা ফিল্টাৰ এটা দি আছে ফিল্টাৰটো বাকেটত যেতিয়া দিব এই ফিল্টাৰটো ইউজ কৰিব লাগিব তাৰপিছত এইটো এটা আছে লক এই লকটো দি আপোনাৰ টাইট কৰি দিব লাগিব ফিটিং হৈ গৈছে এতিয়া আপোনাক মই মেচিনটো লগাই স্প্ৰে কৰি দেখুৱাই আছোঁ মেচিনটোৰ যোনডাল পাৱাৰ কৰ্ডডাল আপোনাৰ কিমান দীঘল মই দেখুৱাইছোঁ আপোনালোকক পাৱাৰ কৰ্ডডাল বেছি দীঘল নহয় 1.5 ফুটমান আছে এতিয়া মই এক্সটেনশ্যন কৰ্ড দি পেলাই পাৱাৰটো কানেকশ্যন কৰিব লাগিব এতিয়া হওক আপোনালোকে চাওক এই গানটোৰ প্ৰেছাৰ কিমান মই ফিট কৰি আছোঁ টেপত এইটো মই বাকেটত দিম টেপ এতিয়া মই নলগাওঁ টেপ মই পিছত লগাই মই দেখুৱাম তো বাকেটত দিম আৰু মই প্ৰেছাৰটো দেখুৱাম গাড়ী বা বাইক ধুই মই মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক বনাই দেখুৱাম আহক আমি চাওঁ চাওক প্ৰেছাৰ নজলটো ঘূৰাই পানীৰ যোনটো ফ্ল'টো চেঞ্জ কৰিব পাৰি আপোনাৰ বাইকখন বা গাড়ীখন ধুবলৈ প্ৰেছাৰ যথেষ্ট আছে ঘৰতে আপুনি গাড়ীখন ছাৰ্ভিচিং চেণ্টাৰত নোযোৱাকৈ ভালকৈ ধুব পাৰিব